ৰিফাইনি পাইছোঁহি পাৰ্কিং কৰা ঠাইডোখৰ এইডোখৰ ৰিফাইনিত যিসকলে কৰ্ম সূত্ৰে আহে তেওঁলোকে ইয়াতে পাৰ্কিং কৰি পেলাই থাকে। এইকেইজোপা কি ধুনীয়া কলফুল ডাঙৰ ডাঙৰ। এইফালে আছে ৰিফাইনি। বহুত ডাঙৰ এৰিয়া আকৌ ন ৰিফাইনিটো। আহি আহি আমি ৰিফাইনি পালোঁ। ডেকোৰেশ্যন কৰি দিছে খুব ভাল লাগিছে। কেলৈ সুধিবলৈ পঠাইছোঁ মিউজিয়ামখন বন্ধ কৰি থোৱা আছে নেকি। মিউজিয়াম আমি মিউজিয়াম চাব আহিছিলোঁ কিন্তু আমাৰ দুৰ্ভাগ্য মিউজিয়াম এতিয়া বন্ধ হৈ আছে। খুব ধুনীয়া এটা পৰিৱেশ, ভিতৰখন খুবেই ভাল বুলি কৈছে।
কিন্তু মই আজিলৈকে গৈ পোৱা নাই বাৰু। আনৰ মুখত শুনি আহিছিলোঁ, কিন্তু আমাৰ বেয়া লাগি গৈছে। বন্ধ দিনতে আহি পালোঁ, ইমান দূৰ আহিলোঁ কিন্তু মিউজিয়াম চাবই নাপালোঁ। এতিয়া আমি নিগৈ টাউনৰ পৰা ঘৰৰ অভিমুখে আহি আছোঁ। চাৰিওফালে সেউজীয়া সেউজীয়া। নাজানো বাৰু কি হয়। পাহাৰৰ পৰাও আহিছে আকৌ ন, পাইপবোৰ। এইটো খুব ভাল লাগিছে দেই, সেউজীয়া সেউজীয়া। এই জোপোহা বাঁহৰ হেৰিকেইটা ইমানেই ভাল লাগিছে ন, বাঁহৰ ফুল কাটিং কৰি থৈছে যে খুব ভাল লাগিছে। আমি এইখনত চাই এতিয়া বাটাৰ তন্দুৰী ৰুটি এইটোকে খাওঁ বুলি ওলাইছোঁ, এইটোৱে অৰ্ডাৰ কৰিছোঁ। যিহেতু আমি ভাত খাই আহিছোঁ, সেইকাৰণে আমি এই চন্দ্ৰকলা ল'লোঁ। এইটা খাই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। আমি এতিয়া হোটেলৰ পৰা খাই বৈ ৰেডি হৈ যাবলৈ ওলাইছোঁ।